দুলীয়াজানৰ বিশেষ স্থানত আছোঁ আৰু এই স্থানতেই এটি গীতৰ শুভ উন্মোচন কৰা হৈছে আৰু এই গীতটো কোনে গাইছে কিদৰে পৰিৱেশন কৰা হৈছে সামগ্ৰিক পৰিৱেশটো দেখাবলৈ পৃথিৱী প্ৰভাতী কিৰণে মোৰ মনতে অভিমান জগালে মলয়াৰ তালে তালে কিনো সুৰ বাজিছে অভিমানবোৰে মৰম হৈ মাতে কাষলে দৌৰি যাম হাবতি লৈ বুজাম কাষলে দৌৰি যাম তোমাৰ বুকুলে। গীতটি প্ৰথম আৰম্ভণি হয় এটা কলি এটাৰ পৰা ধৰক দোৱা কি কৰোঁ জানানে যাতে তুমি মোৰ সদায় হৈ ৰোৱা যাতে তুমি মোৰ সদায় হৈ ৰোৱা বছ यही है দোৱা। তাৰপিছত গীতটি আৰম্ভ হয় গীতটি ষ্টাৰ্ট হয় ছোৱালীৰ ফিমেল ভকেলৰ পৰা তাৰপিছত মোৰ এটি অংশ আহে মই তাত এণ্ট্ৰি কৰোঁ ল'ৰাৰ ভকেলৰ এণ্ট্ৰি হয় তেনেকৈ তুমি মোৰ মই তোমাৰ আহানা কাষলে এবাৰ তুমি মোৰ মই তোমাৰ সাৱতি লোৱা নাই এবাৰ ৰৈ আছোঁ মই আধৰুৱা হৈ জোনৰ দৰে इश्क का रास्ता तेरे मेरे हमनवा यूं ही रहे सदा इश्क का रास्ता तेरे मेरे हमनवा यूं ही रहे सदा है ये दुआ है दुआ। পৃথিৱী প্ৰভাতী কিৰণে মোৰ মনতে অভিমান জগালে মলয়াৰ তালে তালে কিনো সুৰ বাজিছে অভিমানবোৰে মৰম হৈ মাতে কাষলে দৌৰি যাম হাবতি লৈ বুজাম। বস্তুটো মুছলিম সমাজৰ সৰ্বশ্ৰেষ্ঠ বুলি কওঁ মই যিটো আশীৰ্বাদ সেই আশীৰ্বাদ দোৱা যেতিয়া কৰে সেইটো মানে লাগি যায় মানে ইমানখিনি কষ্ট কষ্ট যেতিয়া দোৱা কৰে কৈছে মই দোৱা কৰিলোঁ দোৱা কৰিবা গতিকে সেই গীতটি খুব ভাল হওক অভিনয় মোৰ মৰমৰ ভাতৃ আমি উন্নতি যায় ব্যক্তি তেখেতে উঠি অহা নতুন প্ৰজন্ম যিদৰে আগবঢ়াই লৈ গৈছে এইটো সংগীতৰ ধাৰা ধৰি ৰখা এগৰাকী শিল্পীৰ লগতে শিল্পী জিকাৰ ব্যৱসায় কাৰ্যকৰী আৰু এই অনুষ্ঠানত সুন্দৰ এটা গীত উপহাৰ আছে দুৱা বিষয়ে কাৰ্য কৰিছে এই দুৱা সংগীতটোৰ লগত জড়িত কলাকৌশলী শিল্পী সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ আশীৰ্বাদ কৰিছোঁ তেওঁলোকৰ সংগীতৰ যাত্ৰাকে অনুসাহক আগবাঢ়ি লওক আৰু অসমৰ ৰাইজে বহু সকলো অসমবাসী ৰাইজক
আশীৰ্বাদ দিব বুলি মই আশা কৰিছোঁ। গানটোত মোৰ সকলো ঘৰৰ মানুহবিলাকেই মোক হেল্প কৰিছে আৰু লগতে ৰাজ দা আৰু অভিনৱ দাহঁতে বহুত হেল্প কৰিছে। দোৱা শব্দটো বহুত পবিত্ৰ শব্দ। সকলোৱে আশীৰ্বাদ আৰু মৰম দিব বুলি মই এই গীতটি কৰিছোঁ। সকলোৱে চাব, ভাল পাব মই আশা কৰিছোঁ তাকে, আৰু মৰম দিব সিমানেই ক'ম। আৰু মই ধনী ৰেকৰ্ডছ আৰু নিজা নিজা ইউটিউব চেনেল, হেপী বুঢ়াগোহাঁই ইউটিউব চেনেল আৰু অভিনৱ কাশ্যপ মৰাণ ইউটিউব চেনেল। ধন্যবাদ মোক আজি এই অনুষ্ঠানটোলৈ মতাৰ বাবে। আৰু সৰ্বপ্ৰথমেই মই অসমৰ ৰাইজক কওঁ, আমাৰ সংগীত হওক, খেল হওক, এইবিলাক বস্তুৱে আমাক সদায় মনবিলাক সদায় শুদ্ধ কৰে আৰু আনন্দ দিয়ে। আৰু বিশেষকৈ আমাৰ এই পেণ্ডেমিকৰ পাছত আমি আজি এই মিলিত হৈছোঁ কিমান বছৰৰ মূৰত, আৰু এটা খুব সুন্দৰ এটা শব্দ দোৱা, যাক আশীৰ্বাদ বুলি কয়। আৰু সেই আপোনালোকে দোৱা কৰিব আৰু এই গীতটি শুনিব। তাই খুব ভাল কণ্ঠ, আৰু মই এজ এ মিউজিক ডাইৰেক্টৰ মই আৰু টিচাৰ হয়, মই সদায় সৰু ল'ৰা ছোৱালীৰ পৰা সকলোকে মই বিচাৰোঁ যে আগবাঢ়ি যাওক, সদায় সেইটোৱে শিক্ষা দি আছোঁ। গতিকে তাইৰ ভৱিষ্যত, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে মোৰ ভাতৃ অভিনৱ মৰাণ খুব সুন্দৰ গীত গায়, আৰু আপোনালোকে মৰম কৰিব দুইজনক। আচলতে এই দোৱা যোনটো গান বা এইটো শব্দ আচলতে কাক ডেডিকেট কৰা হয়? এইটো আল্লাহ হয়, এইটো আল্লাহ মানে এইটো আশীৰ্বাদ বিচাৰে। আমাৰ মুছলমান সমাজত এটা খুব সুন্দৰ শব্দ হয়। আৰু দোৱা মানে তেওঁলোকে পঢ়াৰ পাছত যেতিয়া দোৱা কৰে, আশীৰ্বাদ বিচাৰে, সকলোৰে এজন এজনৰ মনলৈ তেওঁলোকে আনি থাকে। আৰু এই শব্দটোৱে মানুহক চকু পানী উলিয়াই দিয়ে। এই যেতিয়া তেওঁলোকে ভাবে, সেইটো এটা পৰৱদিগাৰ যাক কয়, পৰৱদিগাৰৰ লগত এটা ইণ্টাৰনেট কানেকশ্যন। এইটো দোৱা যিটো শব্দ, সেই খুব সুন্দৰ শব্দৰে আজি আগবঢ়াইছে আপোনালোকে। আচলতে আমি পূৰ্বতে আমি গম পাইছোঁ যে আপোনাৰ কণ্ঠত দোৱাৰ ৰিলেটেড কিবা গান এটা ওলাইছিলে, অলপ মই চুফি গাওঁ যিহেতু, মোৰ নিজৰ কম্পজিশ্যন আছিলে মুস্তাফা, সেই গীতটি মই অকণমান গাই দিছোঁ। মুস্তাফা 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 ओ इश्क क्या है इश्क इश्क क्या है इश्क इश्क ज़ुबा इश्क है दरिया इश्क है मौला इश्क है खुदा मुस्तफ़ा मुस्तफ़ा दुआ कोरामु दुआ कोरा रेहम कोरामु रेहम कोरा जीवन तू रंगीन कोरा मुस्तफ़ा 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 ধন্যবাদ। তাই মানে এটা সপোন আছে, আৰু সেই সপোনটো মানে কি, মানে গানৰ জৰিয়তে মানে তাই মানে বহুত আশীৰ্বাদ বিচাৰিব বিচাৰিছে ৰাইজৰ পৰা, বহুত মৰম বিচাৰিব বিচাৰে। সেইকাৰণে দোৱা নামতে তাই এটা এনেকৈ গান উলিয়াইছে। সেই ৰাইজে সকলোৱে যাতে তাইক মৰম আৰু আশীৰ্বাদ কৰে, সেইটোৱে আমি কামনা কৰিছোঁ। আৰু কি ধৰণে সহায় সহযোগিতা তাই বিচাৰিছিলে বা আপোনালোকে দিবলৈ সক্ষম হৈছে, কি ক'ব? তাই মানে তাই যেনেকৈ বিচাৰিছে আমি তেনেকৈ দিবলৈ চেষ্টা কৰিছোঁ, আৰু যিমানখিনি পাৰিছোঁ আৰু সেই তেনেকৈ কৰি আছোঁ। আৰু তাইক আশীৰ্বাদ কৰে, সেইটোৱে। আৰু তাই যেন বহুত আগলৈ আগুৱাই যাব পাৰে, সেইটোৱে। এই দোৱা যোনটো গান আজি তাই এই প্ৰথমবাৰ তাইৰ কণ্ঠত প্ৰথম গান নে আৰু আগতেও তাই গাইছে? তাই আগতে বিহু এটা হেৰি কৰিছিলে এলিন ছাৰৰ ওচৰতে, তাৰপৰা এতিয়া এই ছেকেণ্ড হৈছে। আৰু এইটো ৰাইজৰ মাজত কি ধৰণে মানে তাই সেই গানটোৰ মানে পপুলাৰিটি পাইছে? কোনটো কথা ক'লে? অঁ, আগৰটো মানে তাই মানে সৰু হৈ আছিলে, আমিও ইমান মানে মিউজিকৰ ইমানবিলাক মানে জ্ঞানটো কম ন আমাৰো, সেইটো কাৰণে তাই সেইটো গালে। আৰু মানে আমি ক'তো প্ৰচাৰ চচাৰ কৰা ইমান বেছি হেৰি কৰা নাই, মানে তেনেকৈ থৈ দিয়া নিচিনা হৈছে। তাৰপৰা এতিয়া কিন্তু এইটো অকণমান মানে যাতে সকলো ৰাইজে মানে পোৱাকৈ মানে এটা সুবিধা কৰি দিয়া নিচিনা হৈছে। আৰু ধনী ৰেকৰ্ডছতো দিয়া হৈছে, আৰু তোমালোকেও যাতে বহুতখিনি আমাক সহায় কৰি দিয়া তোমালোকৰ মিডিয়াৰ যোগেদি, সেইটোৱে আমি বিচাৰিছোঁ। মানে তাই যাতে আগুৱাই যাওক।
ভৱিষ্যতে এজনী ভাল মানে গায়ক এজনী হ'ব পাৰে যেন তাৰে আমি মানে কামনা কৰিছোঁ আৰু তাইক আপুনি আচলতে ষ্টাৰ হোৱা এই হেপী ষ্টাৰ হোৱাটো বিচাৰে নেকি? সেইটো বিচাৰোঁ, চবৰে মানে এইটো এটা হেৰি থাকে, তাকে তাই কিমান আগবাঢ়ি যাব পাৰে তাইও চেষ্টাটো লাগিব, ৰাইজে মানে সেইখিনি মানে আগুৱাই নিব পৰাটো এটা হেৰি কৰিব লাগিব, তাইক সহায় কৰিব লাগিব সকলোৱে, সেইখিনি আৰু আমি যিমানখিনি পাৰোঁ তাইক। ইয়াৰ পৰৱৰ্তীও বিভিন্ন গীত কৰিছোঁ, কিন্তু এই গীতটো কিয় স্পেচিয়েল কাৰণ মই নিজে সুৰ কৰিছোঁ গীতটি, আৰু নিজে সুৰ কৰা বস্তু এটা একেবাৰে নিজৰ সন্তানৰ দৰে আচলতে, গতিকে খুবেই আগ্ৰহী গীতটিক লৈ। গীতটি খুব ভাল হ'ব বুলি আশা কৰিছোঁ, আৰু খুব কম সময়ৰ ভিতৰত কৰা গীত এটি। হেপীৰ লগত চিনাকি হৈছিলে বিহু মঞ্চৰ জৰিয়তে, বিহু যিহেতু মঞ্চ কৰোঁ, তাৰপিছত বিহু মঞ্চ কৰি তাই হঠাৎ এটা প্লেন কৰিলে এটা গীত কৰোঁ বুলি, আৰু গীতটি বিভিন্ন নাম ভাবিছিলোঁ আমি, কিন্তু দুৱা নামটো অলপ বেলেগ লাগিলে। দুৱা যিহেতু মুছলিম সমাজৰ এটি শব্দ, আচলতে গীতটিত এটা সুন্দৰ মেছেজ আছে। গীতটি শুনিলে সকলোৱে গম পাব, এটা ভিডিঅ' কৰিলেও আমি সেইধৰণে কৰিম আচলতে। প্ৰেমৰ বা সংগীতৰ কোনো ধৰ্ম নাথাকে, কোনো জাতি নাথাকে, গতিকে সকলো মিলি এটা প্ৰাৰ্থনা কৰা হৈছে, দুৱা কৰা হৈছে। খালি বস্তুটো মানে আমি অলপ ৰোমেণ্টিক ৱেত দেখাব বিচাৰিছোঁ, কমাৰ্চিয়েলিজিমটো লাগেতো অলপ, গতিকে শুনিব সকলোৱে আশাবাদী। এই গানটোৰ আচলতে ভিডিঅ' পৰিকল্পনা কৰা হৈছে, অতি সোনকালে ভিডিঅ' শুনি পাব সকলোৱে। প্ৰডাকশ্যন হেপীৰ পিতৃ দুৰ্লভ বুঢ়াগোহাঁই। হয়, লিৰিক্স খুব মৰমৰ এজন দাদা, বিদ্যুৎ ডেকা, ডিগবৈস্থিত। তেওঁ চাকৰি কৰে একচুৱেলি, কিন্তু তাৰো মাজত তেওঁ গীত খুব সুন্দৰ সুন্দৰ গীত তেখেতে লিখিছেও আচলতে, আৰু মোৰ বিভিন্ন গীতো তেওঁ প্ৰডিউচো কৰিছে, গতিকে তেওঁৰ লগত এটা খুব ভাল সম্বন্ধ, আৰু তেওঁ গীতটি লিখিব দিলেও খুব সুন্দৰকৈ লিখিলে। যোনটো থিম মই কৈছিলোঁ তেখেতক এনেকৈ কৰক বুলি, বিদ্যুৎ দা খুব এটা ফেমিলিৰ দৰে, এটা পৰিয়ালৰ দৰে আচলতে। আমি সংগীত ৰাজ নহয়, গোটেই পৰিয়ালৰ দৰে আচলতে এটা খুব ভাল লাগিছে। নতুন শিল্পী এনেকৈ ওলাই আহিলে আমাৰ সমাজৰ কাৰণে খুব ভাল খবৰ, গতিকে এই নতুন গীতটো তেওঁলোকে বহুত কষ্ট কৰি বনাইছে, আৰু তেওঁলোকৰ ভৱিষ্যত খুব ভাল কামনা কৰিছোঁ, আৰু ৰাইজেও গীতটো যাতে আদৰি লয়, আৰু সংগীতো খুব সুন্দৰ হৈছে, গতিকে ৰাইজে আদৰি ল'ব বুলি মই নিজেই ভাবিছোঁ। সকলোকে মৰমেৰে আদৰি ল'ব বুলি আশা কৰি তেওঁলোকলৈ শুভকামনা জনাইছোঁ।